हेलो एवरीवन কি খবৰ আপোনালোকৰ আমাৰ খবৰ ভালে আপোনালোকৰ খবৰ কেনেকুৱা কমেন্টত জনাবচোন প্লিজ আপোনালোক সকলোকে মই স্বাগতম জনাই কৈছো ভিডিওটো হিকলৈকে চাব আৰু যদিহে ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব দেই আৰু যি সকলে মোৰ ভিডিওটো নতুনকৈ চাই আছে সেই সকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এয়া ৰাতিপুৱা পৰিবেশ দিছেনে কিমান ধুনিয়া হৈ আছে ন এতিয়া গাঁৱৰ পৰিবেশ মানে খুব ধুনিয়া হৈ আছে দে চাৰিওফালে মানে পথাৰবোৰত মানুহে ৰুইছে হেউজিয়া হৈ আছে খুব ধুনিয়া লাগিছে ইফালে আকৌ আমাৰ মেকুৰীজনী দেখিছেনে সি মানে সদায় জোতা চেন্ডেল থোৱা ষ্টেণ্ডালৰ ওপৰতে হৈ মুনা এটা আছে তাৰ ওপৰতে সি হৈছে তাই ইমান ক'ব নোৱাৰে মানে টোপনিত আচলতে টোপনি ধৰিব দেই মই এইটো ভিডিও মানে ৰাতিপুৱা 4:30 মান বজাতে কৈছো এতিয়া যিহেতুকে পথাৰৰ সিজন ইফালে লৰাও শুই আছে সোনকালে উঠিব লগা হয় তাৰ পাছত এয়া ৰাতিপুৱা খাবলৈ ৰুটি আৰু ভাজি বনাইছো বন্ধাকবি বেঙেনা আলু ভাজি বেছি নহয় অকণ হয় তেনেকৈ ৰাতিপুৱা খাই গৈ পথাৰ যাব লাগিব ৰুটিও হৈ গ'ল এফালে ভাজিও হৈ গ'ল এতিয়া খাই বৈ লওঁ খাই বৈ পথাৰ যাব লাগিব ঠিক আছে আপোনালোকৰ অন্য এটা ভিডিওত আকৌ লগ পাই আছো এইটো ভিডিও ইমানতে সামৰণি মাৰিছো দেই বাই